ৰাসৰ বতৰ আহি আছে হয় ৰাস বুলি ক'লেই অসমৰ কেইখনমান জেগাৰ নাম মানুহৰ চকুৰ আগত ভাহি উঠে এক নম্বৰতে চাগে মাজুলী মাজুলীত এতিয়া মানে বহুত প্ৰস্তুতি চলি আছে ৰাসৰ বহুত প্ৰস্তুতি চলি আছে গতিকে এটা ৰাসৰ গীত যদি মই তোমাক গাবলৈ কওঁ পাৰিবানে পাৰিম পাৰিবা মুখস্থ আছেনে চাই গাব লাগিব মুখস্থ আছে তুমি তাত ৰাসত গীত গোৱা নেকি যোৱা বছৰ গাইছিলোঁ যোৱা বছৰ গাইছিলা তোমাৰ দেউতাই বোলে ৰাসত ক'ৰবাত সংগীতৰ মানে পৰিচালনা কৰে সংগীত পৰিচালক হিচাপে তেওঁ থাকে আমাৰ মাজুলীৰে বনগাঁৱত থাকে দেউতা প্ৰতি বছৰে থাকে আচ্ছা ঠিক আছে তুমি এতিয়া এটা ৰাসৰ গীত গোৱা মই মানে এই ৰাসৰ গীতটো যেতিয়া দৈৱকী কাৰাগাৰত আছিল কৃষ্ণ জন্ম হৈছিল তেতিয়া মানে কংসৰ ভয়ত দৈৱকীয়ে কৃষ্ণক ক'ত লুকাম বুলি মানে কৃষ্ণ আৰু দৈৱকী মানে ভাবিছে আৰু কি কৰিম এতিয়া সেই ভাবাটোক লৈ মানে মই দৈৱকীয়ে গাইছে মই ঠিক আছে জয়